আজি দুপৰীয়াতে আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইটো আজি আমি হাঁহৰ মাংস খাম, তো ভাবিলোঁ আপোনালোকৰ লগতো আজি হাঁহৰ মাংসৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এইটো দাদাই হাঁহটো পুৰি আছে, কাটিব। এইটো দুখিদা আমাৰ তাত আহিছে, তো আজি হাঁহ কাটিব। চাওক, এতিয়া পুৰি আছে হাঁহটো, মানে হাঁহটো পুৰি খালে এটা বেলেগ ফ্লেভাৰ আহে। তো চাওক, আপোনালোকক দেখুৱাব চেষ্টা কৰিম আজি কেনেকৈ আমি হাঁহ খাওঁ। আমাৰ মাংস কাটি ৰেডি হৈ গ'ল। এয়া মাংস, ভাবিছোঁ আজি কোমোৰাৰে খাম। তো এয়া কোমোৰা, লগতে এয়া আদা নহৰুৰ জলকীয়া পেষ্ট, পিঁয়াজ। এতিয়া আজি মানে আমাৰ মা আহিছে কালি, তো আজি মায়ে মাংসখিনি বনাব। তো আহকচোন চাওঁ কেনেদৰে বনায়। মায়ে মাংসখিনি প্ৰথমতে সানি ল'ব। তো এয়া নিমখ দিছে সোৱাদ অনুসাৰে, আৰু পিছত লাগিলে দিব। আৰু কি দিব, এতিয়া হালধি দিছে, ৰ'বা, এয়া মিঠাতেল দিছে, হাঁহৰ মাংসৰ লগত তেলৰ কঞ্জুচি নাই, তো তেলটো দিছোঁ পৰিমাণ অনুসাৰে। মা বনাব আজি, আহকচোন চাওঁ মায়ে কিদৰে বনায়। আৰু এয়া আদা নহৰু জলকীয়া পেষ্টটো একেলগে দি দিছে। তো এতিয়া এইখিনি ভালকৈ সানি মেৰিনেট কৰি 15 মিনিটৰ কাৰণে থৈ দিব। এনেই মানে সোনকালেই, কিছুমানে ধৰা মানে বস্তু মেৰিনেট কৰিয়ে বনায়, কিন্তু আমাৰ মায়ে বোলে থৈ দিব। থৈ দিলে এটা ভাল ফ্লেভাৰ আহে। চাওকচোন, মা কোৱাচোন কিবা, কেনেকৈ বনাবা, কি বনাবা? মানে হাঁহৰ মাংস আৰু বোকা কোমোৰাটো বৰ ধুনীয়া সোৱাদৰ হয়। মছলাটো সানি তেতিয়াহ'লে আমি মাংসটো এটা বেলেগ টেষ্ট হয় পোৱাৰ কাৰণে, সেইটো কাৰণে মই 15 মিনিট থৈ দিম। তাৰপিছত মই পিঁয়াজটো তেলত ভাজিম, তাৰপিছত মাংসখিনি তাত দি দিম। এইটো জিৰা গুড়া দিছোঁ, তেল দিছিলে মায়ে, এতিয়া আৰু অকণমান দিব লগা হ'ল কম হোৱাৰ কাৰণে। তো এতিয়া কেৰাহী প্ৰায় গৰমেই হৈছে। আহকচোন চাওঁ মায়ে কিদৰে বনায়। এতিয়া ইয়াতে দুটা গৰম মছলা ফুটিছে, তেজপাত, লগতে ইয়াত পিঁয়াজ। এতিয়া এইখিনি অলপমান ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। এইখিনি ৰঙচুৱা হোৱাৰ লগে লগে ইয়াতে মাংসখিনি দিয়া হ'ব। আৰু এতিয়া আমাৰ কালি পুতু আহিছে আমাৰ ঘৰত, কৈ দিয়া। এতিয়া ইয়াতে মাংসখিনি এড কৰিব মায়ে। পিঁয়াজখিনি ৰঙচুৱাও হৈ গ'ল, ঢালি দিয়া ধুনীয়াকৈ। কেৰাহীটো অলপ ডাঙৰ, তো ঢালাত অকণমান অসুবিধা হৈছে। তো এইটো মেৰিনেট কৰি থোৱা মাংসখিনি ভালকৈ লৰাই দিব লাগিব। এতিয়া এয়া মাংসখিনি ফ্ৰাই হৈ আছে ধুনীয়াকৈ, দেখিবলৈ পাইছে। আৰু হাঁহটো তেলাল আছিল, তো দেখিছেনে, এয়া অকণমান তেল ওলাইছে হাঁহটোৰ। আৰু লগতে মই এইফালে চাহ বনাই দিছোঁ। দুখিদা এই হাঁহ কাটিছিল যে, দুখিদাক অলপ চাহ দিওঁ। মাংসখিনি প্ৰায় এতিয়া ফ্ৰাই হৈয়ে গৈছে। তো এতিয়া মই ইয়াতে কোমোৰাখিনি এড কৰিম, কাটি থোৱা কোমোৰাখিনি। হাঁহৰ মাংসত আলু দিলেও ভাল লাগে, কিন্তু আমিতো আলুটো নাখাওঁৱেই সেনেকৈ, কেতিয়াবা হঠাৎ খাওঁ। তো অকল কোমোৰাৰেই বনাম আজি। আচলতে মাংসটো, এই হাঁহৰ মাংসটো কোমোৰাৰেই খায়, আৰু কিছুমানে মাটিমাহৰ দালিৰে খায়। তো আজি আমি মাটিমাহৰ দালি দিয়া নাই, জাষ্ট কোমোৰাৰেই খাম। কেতিয়াবা আপোনালোকৰ লগত মাটিমাহৰ দালিৰেও ৰেচিপিটো শ্বেয়াৰ কৰিম। এতিয়া মই ইয়াতে ঢাকনি লগাই দিলোঁ।
মাংসখিনি ফ্ৰাই হৈ গ'ল তো ইয়াতে মায়ে গৰম পানী দিছে মই সাধাৰণতে ঠাণ্ডা পানীয়ে দিওঁ কিন্তু মায়ে গৰম পানী দি বনাইছে পানী দিয়া হৈ গ'ল এয়া পানী দিয়াৰ পিছত আমাৰ হাঁহৰ মাংস প্ৰায় ৰেডি হৈছে এতিয়া গেছটো নুমালে হৈ যাব আৰু হাঁহৰ মাংস অলপ জোল খায়ে ভাল লাগে তো এয়া হাঁহৰ মাংস বকা কোমোৰাৰ সৈতে এয়া ভাত খাইছে কেনেকুৱা হৈছে কোমোৰাৰ সৈতে আৰু এতিয়া আমাৰ দুখিদাই তলত ভাত খায় ওপৰত ভাত দিলেও নাখায় দুখিদা তলত কিয় ভাত খায় ডাইনিঙত ভাত খালে বোলে হাত বিষাই তো দুখিদাই তলত খাইছে আমিও খাম এতিয়া আৰু